এয়া দুৰ্গা পূজাৰ আৰম্ভণিতে দেউতাৰ লগত ৰঙিয়াত গ'লোঁ দেউতাৰ দোকানৰ বাবে কিবা কিবি বজাৰ কৰিবলৈ আৰু মণি আঙুঠি এইবোৰ ছোৱালী তিৰোতাৰ কিবা কিবি বস্তু এয়া আমি বজাৰ কৰি আছোঁ ৰঙিয়াত এইবাৰ বহুত বেছি বজাৰ নকৰোঁ কমকৈ কৰিম কাৰণটো আপোনালোকে জানেই এতিয়া ষ্টেচনাৰী বস্তুখিনি কিনা হৈ গ'ল আৰু অকণমান বজাৰ কৰিব লগা আছে সৰু সুৰা কাপোৰ আৰু চেণ্ডেল কিবা কিবি এনেকুৱা অলপমান বাহিৰে যাওঁ আৰু বেলেগ দোকানত এনে বজাৰ কৰিলে যেনেকুৱা লাগে তাতকৈ পূজা বুলি বজাৰ কৰিলে যদিও বস্তুবোৰৰ দাম হয় তথাপিও কিন্তু কিবা এটা ভাল লাগে তাতে আকৌ লকডাউনৰ পৰিৱেশটো বৰ্তমান নাই কাৰণে অলপ বেছি ভাল লাগিছে আৰু সকলো মানুহে এতিয়া বজাৰ কৰিবলৈ এনেকৈ ওলাই আহিছে এয়া ৰঙিয়া টাউনৰ পৰিৱেশ দেখাই দিছোঁ একবাৰ আজি গধূলি আকৌ পুথিমাৰীত পূজা চাবলৈ আহিছোঁ বহুত মানুহ পুথিমাৰীত ভবা নাছিলোঁ পুথিমাৰীত এইবাৰ মানুহ হ'ব বুলি কিন্তু এইবাৰ আচৰিত কথা যে বহুত মানুহ হৈছে এয়া মানুহবোৰৰ মাজলৈ সোমাই গৈছোঁ এতিয়া বিশেষ কথা নকওঁ কেৱল পুথিমাৰীৰ পূজাস্থলীত মানুহ চাওক কিমান মানুহ মূৰ্তি নাই এদিন নিলে নেকি মূৰ্তি হা মূৰ্তি নিলে নেকি মূৰ্তি নিলে এয়া পুথিমাৰী নদীৰ মথাউৰিৰ ওপৰৰ পৰা দেখুৱাইছোঁ
পুথিমাৰীৰ পৰা হাজোৰাগা চকলৈ যাম এতিয়া বল আহি পাই গ'লো হাজোৰাগা চক আৰু এতিয়া হাজোৰাগা চকৰ পূজা চাম आगे जो এতিয়া দুৰ্গামক বিসৰ্জন দিবলৈ নি আছে এয়া আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ যদি ভাল পাইছে লাইক কমেণ্ট কৰিব আৰু চেনেলটো যদি প্ৰথম আহিছে তেনেহ'লে সাবস্ক্ৰাইব কৰি বেল আইকনটো চুই দিব ধন্যবাদ